আজি আমি অনুশীলনী 2 কৰ প্ৰথম নম্বৰটো কৰিম। 1 নম্বৰ প্ৰশ্নটো ইয়াত আমাক প্ৰশ্নটো কৈছে আষ্টানি যোগ কৰা। এতিয়া প্ৰথমতে চোৱা ক নম্বৰ দিছে 5 5ৰ লগত আমি 4 যোগ কৰিম। এতিয়া আমি আষ্টানিবিলাক যোগ কৰিম। চোৱা ওপৰত আছে 5 গতিকে আমি 5টা আষ্টানি লওঁ প্ৰথমতে 1 2 3 4 5 তাতে আমাৰ আছে 4টা তলত আছে 4টা আমি 4টা এটা আমি গোটেইটো মুঠ আমি যোগ কৰিম। এতিয়া 1 2 3 4 5 6 7 8 9 গতিকে আমি পাইছোঁ 9 গতিকে এটা আমি লিখি দিম উত্তৰটো 9। ঠিক তেনেকৈ খ নম্বৰ দিছে আমাক 7 তাৰ লগত 4 আমি যোগ কৰিম। প্ৰথমতে আমি 7 আছে নহয় 7টা আমি 8টা আনি লওঁ 1 2 3 4 5 6 7 তাৰ তলত আছে 4 গতিকে আমি 4টা 8টা আনি লওঁ 1 2 3 4 গোটেইটো আমি যোগ কৰিলোঁ 1 2 3 4 5 6 7 8 9 10 11 গতিকে আমি পাই গ'লোঁ 11 গতিকে আমি ইয়াত 1 2 11 লিখি দিলোঁ। তাৰপিছতে চোৱা গ নম্বৰটো ইয়াত দিছে আমাক 8 তলত দিছে 3 গতিকে আমি প্ৰথমতে 8টা আষ্টানি আনি লওঁ 1 2 3 4 5 6 7 8 তলত আছে 3টা আষ্টানি দিওঁ 1 2 3 এতিয়া গোটেইটো আমি মুঠ কৰিম যোগ কৰিম 1 2 3 4 5 6 7 8 9 10 11 এইটো পাই গ'ল আমি 11। ঠিক তেনেকৈ আমাৰ এতিয়া ঘ নম্বৰ দিছে চোৱা 6 যোগ 4 এতিয়া প্ৰথমতে 6টা আষ্টানি লওঁ 1 2 3 4 5 6 তাৰ তলত 4 1 2 3 4 এতিয়া গোটেইটো আমি যোগ কৰিম 1 2 3 4 5 6 7 8 9 10 গতিকে পাই গ'লোঁ আমি এটা 10। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিছে আমাক সংখ্যা ৰেখাৰ সহায়ত তলৰ যোগফলবোৰ উলিওৱা। এতিয়া আমি প্ৰথমতে কি কৰিম সংখ্যা ৰেখাটো বনাই ল'ব লাগিব। প্ৰশ্নত দিছে আমাক 12 যোগ 3 গতিকে আমি 12তকৈ বেছি বনাব লাগিব হয় নে নহয়। গতিকে মই ইয়াত প্ৰথমটোৰ কাৰণে সংখ্যা ৰেখা বনাইছোঁ। ইয়াত চোৱা ইয়াত 12 আছে 12ৰ পিছত আমাক 3 ঘৰ লাগিব গতিকে আমি খালি 3 ঘৰ বঢ়াই দিম হয় নে নহয়। এতিয়া আমি চোৱা আমাক 12 যোগ 3 গৈছে গতিকে প্ৰথমতে আমি 12লৈকে এটা আঁচ দিম। আমাক 0ৰ পৰা আৰম্ভ হ'ব 12 ঘৰ মানে 12ত আহিব হয় নে নহয়। চোৱা 1 2 3 4 ইয়াৰ পৰা 1 ঘৰ 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া 12টো পাই গ'লোঁ। এতিয়া 12লৈকে আমাৰ এইটো হৈ গ'ল। এতিয়া 12ৰ পিছত চোৱা 12 যোগ 3 মানে আমি আকৌ 3 ঘৰ বঢ়াম আগত মানে এইটোতো আমাৰ 12লৈকে হৈ গ'ল ইয়াৰলৈকে এতিয়া আকৌ 3 ঘৰ বঢ়াব লাগিব। গতিকে চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ মানে এইটো ইফালে গৈছে গতিকে এনেকৈ আমি কাৰ চিন এটা দি দিম। ক'ত পালোঁ আমি 15 অৰ্থাৎ আমি 12ৰ লগত যদি 3 যোগ কৰোঁ তেনে আমি পাই যাম 15 গতিকে আমাৰ এইটো উত্তৰটো হৈ যাব 15 অৰ্থাৎ লিখি দিবা 12 যোগ 3 সমান 15 এইটো হ'ল আমাৰ উত্তৰ। তোমালোকে ঠিক তেনেকৈ বাকীখিনি কৰিবা। কটো মই কৰি দিলোঁ খ গ ঘ ঙ প্ৰথম চোৱা গোটেইখিনি কৰি পেলাই মোক দেখাবা।